আৰু ইফালে দেউতাই ধুই। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে গৰু বিহু, আৰু গৰু বিহুটো আমাৰ ইফালে কেনেধৰণৰ নিয়ম নীতি আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আমি প্ৰস্তুতি কৰি আছোঁ গৰু বিহুত যিখিনি বস্তুৰ প্ৰয়োজন হয় আপোনাৰ সকলোবোৰ দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মই এতিয়া মালা গাঁঠিবৰ কাৰণে পূৰা ৰেডি থাকে। মালা তালা ধুনীয়াকৈ গাঁঠি লওঁ। তাৰপিছত আমি গৰু ধুই আছোঁ। আপোনালোক সকলোবোৰ দেখুৱাই থাকিম আজিৰ কাৰ্যসূচী। ভিডিঅ'টো পূৰা শেষলৈ চাই থাকিব। মোৰ মালা গাঁঠা শেষ, আৰু এতিয়া আমি গৰুক গা ধুৱাম। প্ৰথমতে দিম গৰুক মাহ হালধি, তাৰপিছত ধুৱাম গৰুক গা। তাৰপিছত আৰু আমি এতিয়া গৰুক গা ধুৱাম, আৰু পুখুৰীৰ পাৰক লৈছোঁ গৰু গোটেইকেইটা, আৰু ইফালে গৰু এটা বান্ধি থৈছোঁ। প্ৰথমতে মাহ হালধি দিম, আৰু আমাৰ বেগে আছে ছাগলীও আছে। এতিয়া আমি গৰুক গা ধুৱাম। আৰু ইফালে দেউতাই ধুই আছে গৰুক গা, আৰু মই দেউতাক পানী নিয়াত সহায় কৰি দি আছোঁ। মই নি আছোঁ খালৰ পৰা পানী। ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিলে, কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে তোমাক যাচিলে। গৰুক গা চা ধোৱা হৈ গ'ল, আৰু গা চা ধুৱাই ময়ো গা টা ধুই আহি মই এতিয়া আহিছোঁ গোপাল নামঘৰত। আৰু সকলোৰে পশুধনৰ কুশল মংগলৰ কাৰণে আজি গোপাল নামঘৰত শৰাই আগবঢ়াইছে। আমাৰ চুবুৰীটোৰ মানুহখিনিয়ে গোটেইখিনি আহিছে, ইয়াত উপস্থিত আছে। আৰু ময়ো আহিছোঁ, আৰু ইয়াত ময়ো সেৱা কৰি লওঁ গোপাল নামঘৰত পশুধনৰ মংগলৰ কাৰণে। আৰু সকলোৱে সেৱা কৰিছে, আৰু ভোগ চোগ খাই লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ সকলোবোৰ কাৰ্যসূচী। ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি দেখোন নাচনি নতুন নতুন লাগিছে, নাচোনৰ খাজতে মইনা যান লাহি কঁকাল ভাঙিছে। এৰঙা চোলা পিন্ধিলে গাড়ী ঘামেৰ আলে চাই থাকো লাগিছে। এতিয়া গৰুক বিহুৱান দিবা পুৰা ৰেডি। গৰুক বিহুৱান দিয়া লৈছোঁ। লাগি আছে লাও বাংলা, চাকি ধূপ, আৰু থোপা দিম আমি। এই চব যোগান আছে পেটৰ পাছেতো। আমাৰ গৰুক বিহুৱান দিয়া হৈ গ'ল চবকে। কেনে লাগছে বিহুৱান পাইছিলে? ভাল লাগছি না তোৰ? এই ভাল লাগছি না নাই? দীঘল এটি দীঘল পাত গৰুক কোবাই জাত জাত মায়ে সৰু বাইছে সৰু